有人。So আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এট ফাৰ্ষ্ট হেপী হলি টু অল চ' আমি আজি গৈ আছোঁ বৰদোৱা আৰু মানে আমাৰ ওলাওঁতে দেৰি হৈ গ'ল সেইটো কাৰণে ঘৰত ষ্টাৰ্ট দিব নোৱাৰিলোঁ চ' গাড়ীৰ পৰাই ষ্টাৰ্ট দিছোঁ চাই যাওক আমি কি কৰোঁ তাত গৈ কি হয়নো বৰদোৱাত চ' চাই যাওক আৰু কোন কোন আহিছে দেখাইছোঁ আৰু আইতা খুৰী আমি ফাইনেলি বৰদোৱাত পালোঁহি ইমান মানুহ আৰু ফাৰ্ষ্ট টাইম ব্লগ এনেকৈ বনাই আছোঁ ইমান পাব্লিকত চ' লাজ লাগিছে দেখুৱাই আছোঁ চাই যাওক আৰু তো ফাইনেলি আমি এতিয়া গৈ আছোঁ বহুত বেছি মানুহ হৈ গৈছে তো এতিয়া আমি কিবা শৰাই দিবলৈ মাহ প্ৰসাদ ল'ম তাৰপিছত গৈ আছোঁ তো আপোনালোকক দেখাই আছোঁ চাই যাব এইখন হৈছে বৰদোৱাৰ পাছফালৰ গেটখন যিহেতু আমি আগফালেদি নগ'লোঁ মানুহৰ বহুত বেছি সমাগম হৈছে সেইকাৰণে আমি পাছফালেদি সোমাই গ'লোঁ তো এইখনেই হৈছে গেটখন পাছফালৰ তো এতিয়া আমি গৈ আছোঁ গৈ প্ৰথম সেৱা সত্তাখিনি কৰি লৈ তাৰপিছত আমি কিবা চাব যাম বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ এতিয়া আহিছোঁ মই মোৰ বেষ্ট ফ্ৰেণ্ডক লগ কৰিবলৈ কাৰণ তাৰ ডিউটি বৰদোৱাত পৰিছে তো মনে মনে বনাইছোঁ কাৰণ সি মানে দেখিলে উল্টা পুল্টা কৰিব তো দেখিছে মই যে ভিডিঅ' বনাই আছোঁ সি গমেই পালে আৰু গম পাই পেলাই সি তেনেকৈ টুপিটো কেমেৰাটোত মাৰি আছে হৰি ভক্তি দান দিয়া জগতক কাৰিলা সংসাৰ সিন্ধু আইতাক লগ পালোঁ কেনেকুৱা লাগিছে বৰদোৱা ভালে ভাল লাগিছে এতিয়া আজি যাব নাথাকিব থাকিব আইতাহঁতৰ জুচ বেছি মানে এই যে আপোনালোকে আইতাজনী দেখিছে আইতাজনী হ'ল মোৰ বেষ্ট ফ্ৰেণ্ড আৰু গুণৰ নিজৰ আইতা তো মানে সিহঁতৰ আইতা হ'লেতো মোৰ নিজৰে হ'ল ন সেইকাৰণে বহুত বেছি মই ভাল পাওঁ আৰু মোকো সিহঁতৰ ফেমিলিটোৱে বহুত বেছি মৰম কৰে তো ঘপককৈ লগ পাই বহুত বেছি ভাল লাগিলে তো ব'লকচোন এতিয়া দেখাওঁ আপোনালোকক এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ বহুত মানুহ শংকৰ বিনাই নাহি নাহি আর বন্ধু নাহি নাহি আর বন্ধু হৰি এতিয়া আমি মেলা চাবলৈ গৈ আছোঁ কোন মেলা হয় মেলা ক'ত বৰদোৱাত মেলা হয় বুলি তুমি নাজানা বহুত বেছি মানুহ সমাগম হৈছে অঁ প্ৰথম আমি আকাশী গংগা চাম আকাশী গংগা তাৰপিছত চাই যাওঁ এইখিনি আমাৰ ফেমিলি হয় নাহি 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 আমার হরি নামৰ তো এইটো যে দেখিছে পুখুৰীটো এইটো আকাশী গংগা বুলি কোৱা হয় আৰু এই পুখুৰীটোৰ চাৰিওফালে যদি এপাক ঘূৰা হয় তেনেহ'লে বহুত বেমাৰ আজাৰ কাটা বুলি কয় আৰু মানে বেমাৰ আজাৰ নাইকিয়া হয়
তেনেকৈ মানে কয় সকলোৱে। তো আমি এপাক ঘূৰিম, তাৰ আগতে আমি প্ৰথম নতুন বৰদোৱাখন চাই আহোঁগৈ ব'লক। এতিয়া আমি আহি আছোঁ নতুন বৰদোৱা খাবলৈ, মানে বনাই আছে, অ'পেনিং হোৱা নাই কাৰণে এতিয়া সোমাবলৈ দিয়া নাই আৰু, কিন্তু বাহিৰৰ পৰা অলপ দেখাব পাৰিম। তো আকৌ অ'পেনিং হোৱাৰ পিছত আমি আহিম চাবলৈ। এইখন হৈছে নতুন বৰদোৱাৰ গেট। বহুত বেছি ডাঙৰকৈ বনাইছে আৰু বহুত বেছি ধুনীয়াকৈ বনাইছে। এইখন অ'পেনিং হোৱাৰ পিছত মানে ক'ব লাগিব আৰু বহুত বেছিয়ে ডাঙৰ এলেকা হয়, আৰু মানে এনেকুৱা ধুনীয়া বনাইছে, কিন্তু সোমাব দিয়া নাই কাৰণ অ'পেনিং হোৱা নাই। এতিয়া যেতিয়া সোমাব দিয়ে ন, তেতিয়া বহুত বেছি লেতেৰা কৰিব মানুহবিলাকে, সেইকাৰণে সোমাব দিয়া হোৱা নাই। কিন্তু অ'পেনিং হোৱাৰ পিছত বহুত বেছিয়ে মানে নেক্সট লেভেল লাগিব আৰু। হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে এয়াই হ'ল নতুন বৰদোৱা বনাই আছে। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে, বহুত ধুনীয়া বনাইছে ন? আহিব পাৰিছে। বহুত ডাঙৰ এলেকা হয়, কিন্তু এতিয়া সোমাবলৈ দিয়া নাই, হোৱা নাই যে, তো হ'লে এদিন আপোনালোকক দেখামহি। আমি এয়া চালোঁ নতুনকৈ বনোৱা বৰদোৱাখন, বাট সোমাবলৈ এতিয়াও দিয়া নাই বাৰু। চ' ইমানেই ভাগৰ লাগিছে, এতিয়া আমি গৈ মেলা চাম, আপোনালোককো দেখাম, চাই যাওক গাইজ, আৰু ক'ব মোক কেনেকুৱা লাগিছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এয়া হৈছে দৌল মন্দিৰ। তো দৌল মন্দিৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই দিছোঁ। ইয়াতো বহুত বেছি মানুহৰ ভিৰ, তথাপিও সেৱা সৎকাৰ কৰি আমি আহিলোঁ। তো এয়া দেখিব পাইছে। তো একে শেষত সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ হেপী হোলী। চ' গাইজ, আজি ভিডিঅ'টো এণ্ড কৰিলোঁ। কালি অহা অলপ দেৰি হ'ল, আৰু যিহেতুকে ইমান ৰাতিপুৱা গৈছোঁ, অলপ ভাগৰো লাগিল। চ' সেইটো কাৰণে ভিডিঅ'টো আজি এণ্ড কৰিছোঁ। যিমানখিনি পাৰিলোঁ দেখুৱালোঁ। যদি কিবা ভুল হৈছে দেন প্লিজ কমেণ্ট কৰিব। যদি ভাল লাগিছে দেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' গাইজ, আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ অতি সোনকালে। চ' বাই বাই, লাভ ইউ অল।